নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সাদৰে স্বাগতম জনালোঁ। বন্ধু-বান্ধৱীসকল, যোৱা ভিডিঅ'টিত মই অকালতে আৰু অস্বাভাৱিকভাৱে মৃত্যু হোৱা কেইজনমান হিন্দী ছবিৰ ছুপাৰষ্টাৰৰ নাম আপোনালোকৰ আগত উল্লেখ কৰিছিলোঁ। আজি ভিডিঅ'টিত আৰু কেইজনমান ছুপাৰষ্টাৰৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ বিষয়ে আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। ভিডিঅ'টিৰ প্ৰথমেই নাম ল'ব লাগিব আমাৰ সকলোৱে পৰিচিত সঞ্জীৱ কুমাৰ। তেখেতৰ প্ৰকৃত নাম আছিল হৰিভাই জাৰিৱালা। তেখেতৰ জন্ম হৈছিল 9 জুলাই 1938 চনত। হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু ঘটে 1985 চনত। মাত্ৰ 47 বছৰতেই তেখেতে ইহ সংসাৰ ত্যাগ কৰে। সঞ্জীৱ কুমাৰে ৰূপালী পৰ্দাত ভুমুকি মাৰে 1960 চনত হম হিন্দুস্তানী নামৰ এখন হিন্দী কথাছবিৰ যোগেদি। 1965 চনত নিচান নামৰ হিন্দী ছবিখনৰ যোগেদি তেখেতে নায়কৰ চৰিত্ৰত অভিনয় কৰে। সঞ্জীৱ কুমাৰে তেখেতৰ অভিনয় জীৱনত বিভিন্ন চৰিত্ৰত তেখেতে অভিনয় কৰিছিল। তেখেতৰ উল্লেখযোগ্য ছবিসমূহ হ'ল গৌৰী, ৰাজা और ৰং, শিকাৰ, ধৰতী কা হে পুকাৰ কে, সত্যকাম, দস্তক, খিলৌনা, মন মন্দিৰ, পৰিচয়, সীতা और গীতা, অনামিকা, মনচলী, কুঁৱাৰা বাপ, মৌচম, এখন ব্লকবাষ্টাৰ ছবি আছিল চলে, জানি দুশ্মন, ত্ৰিশূল, খুৰদাৰ আদি। মৃত্যু হ'ল এক চিৰন্তন সত্য। 1985 চনত তেখেতৰ মাত্ৰ 47টা বছৰ পাৰ হওঁতেই হৃদৰোগত আক্ৰান্ত হৈ তেখেতে মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যুত ভাৰতীয় হিন্দী ছবি জগতত এজন নক্ষত্ৰ অকালতে মৰহি গ'ল। তাৰপিছত আমি নাম ল'ব লাগিব আন এজন ছুপাৰষ্টাৰ বিনোদ মেহৰা। বিনোদ মেহৰাৰ জন্ম হৈছিল 1945 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে। মৃত্যুক আঁকোৱালি লয় 1990 চনৰ 30 অক্টোবৰ তাৰিখে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ 45 বছৰ। বিনোদ মেহৰাই 1958 চনত মুক্তি পোৱা ছবি আছিল ৰাগিনী। এই ছবিখনত বিনোদ মেহৰাই এটি শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল। 1961 চনত মুক্তি পোৱা ছবি আছিল এক হি ৰীতা নামৰ ছবিখনত বিনোদ মেহৰাই প্ৰথম নায়কৰ চৰিত্ৰত অভিনয় কৰে। বিনোদ মেহৰাৰ উল্লেখযোগ্য ছবিসমূহ হ'ল অনুৰাগ, লাল পত্থৰ, অমৰ প্ৰেম, কুঁৱাৰা বাপ, নাগিন, জিনি और জানি, অনুৰোধ, সাজন বিনা সুহাগন, জানি দুশ্মন, অমৰদ্বীপ, প্যাসা শ্ৰাৱণ, বেমিসাল, খুদ্দাৰ, প্যাৰী বেহনা, সংযোগ, প্ৰেম প্ৰতিজ্ঞা আদি। 1990 চনৰ 30 অক্টোবৰ তাৰিখে বিনোদ মেহৰা হৃদৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুমুখত পৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ 45 বছৰ। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'টি চাই আপোনালোকে কেনে পালে? ভাল পালে আপোনালোকে মোৰ চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ যেন নেপাহৰে। অহা ভিডিঅ'টিত আৰু দুজনমান ছুপাৰষ্টাৰৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ বিষয়ে আপোনালোকৰ আগত তুলি ধৰিম। ধন্যবাদ।